Hello, good morning and welcome to my YouTube channel Journeys of Bob's Life again. আজি একদম পুৱতি নিশাতে মই ওলাই আহিলোঁ ঘৰৰ পৰা বিশেষ কামৰ কাৰণে। ৰাস্তাৰ মাজতে এখন বাগান পাইছিলোঁ, তাতে ভাবিলোঁ অকণমান শ্বুট কৰি যাম। মানে একদম গা খুব কঁপি গৈছে, ঠাণ্ডাত কুঁৱলী ডাঠ কুঁৱলী। আশা কৰোঁ আপোনালোক সকলো ভালে ভালে আছে। মই সকলো মানে দিনবোৰ ঠিকে চলাই আছোঁ, ভালে চলি আছোঁ। তাৰ পৰা খুব ব্যস্ত, এনেকুৱা ব্যস্ত কেতিয়াবা খাবলৈ সময় নাপাওঁ। চৰকাৰী কাৰ্যসূচী নিজৰ মানে কাম কৰিবলগীয়া হৈছে, ব্যক্তিগত কিছুমান অনুষ্ঠানত মই যাবলগীয়া হৈছে। নগ'লেও নহয় জানো, যিহেতু আমি মানুহ সমাজপ্ৰিয়, গতিকে সমাজৰ লগত আমি সদায় জড়িত হৈ থাকিবই লাগিব। তাৰপিছতে শৰীৰটো ভালে ৰাখিবলৈ অকণমান যত্ন কৰিবলগীয়া হৈছে। কিমানো মেডিচিন খাই থাকিব। তাৰ পৰা আপোনাৰ কাৰোবাৰ খবৰ খাতি কৰা মোৰ বন্ধু এজনৰ এনেকুৱা অলপ অসুস্থতা হৈ আছিল, গতিকে তেওঁকো মাজে অকণমান সময় দিবলগীয়া হৈছে। After all, friendship is a silken tie of love which binds two persons usually unrelated by blood. হয়নে নহয়? বন্ধুত্বটো এটা খুব এডাল সোণালী সূতাৰ দৰে, যি আমাৰ দুজন মানুহক ব্যক্তিক, তেজৰ সম্বন্ধ নথকা ব্যক্তিক আমাক বান্ধি ৰাখে। গতিকে খুবেই ভাল বন্ধু। আচলতে কি, আমি কোনো চিৰস্থায়ী নহয় পৃথিৱীত, নহয় জানো? কৰ্মৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত আমি ইজনে সিজনক লগ হওঁ, আকৌ আমি কৰ্মৰ বাবে আমি আঁতৰি যাবলগীয়া হয়। থকা সময়খিনি আমি ভালদৰে উপভোগ কৰোঁ, নহয় জানো বাৰু? তেওঁ খুব মোৰ ভাল বন্ধু। বিভিন্ন কামত তেওঁ সহায় কৰে, ময়ো তেওঁৰ লগত মত মিলে। আচলতে আমি সমবয়সীয়া, আমি তিনিজন আছিলোঁ, গতিকে এগৰাকী গ'ল, এতিয়া তেওঁৰ লগতে আছে। গতিকে তেওঁকো মাজে অকণমান সময় দি আছোঁ। বাকী ব্লগ দিব পৰা নাই, মনটো বেয়া লাগি আছে। কি কৰিম কি নকৰিম, কিন্তু আপোনালোকৰ লগত কমিউনিকেট কৰাৰ এইটো এটা মাধ্যম। গতিকে আজি ভাবিলোঁ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। গতিকে বিগত দিনসমূহত মই কি কৰি আছিলোঁ আপোনাক আজি দেখুৱাই থাকিম। চাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। গতিকে আশা কৰোঁ আজি ব্লগটো প্ৰথমৰ পৰা শেষলৈকে চাব। ঠিক আছে, তেতিয়াহ'লে আগবাঢ়োঁ ব'লক। चाहे तुम कुछ ना कहो, मैंने सुन लिया के साथी प्यार का मुझे चुन लिया, मैंने सुन लिया। पहला खुमार, नया प्यार है, नया इंतजार। कर लूं मैं क्या अपना हाल, ऐ दिले बेकरार मेरे दिले। বাকি উপদেষ্টা থাকিলে আপোনালোকে গোলাপ ডেকা মই নিদিওঁ, মই ললিতবৰাক এডিটৰ ৰাখিব লাগিব, কমিটিৰ এডিটৰ হয় নাই, এটা এডিটৰ আৰু এমেলৰ এডিটৰ। বাকীটো মই অঞ্জন বৰা দেখা পেলাই কয়, অঞ্জন বৰা, বিনাশ বৰা, অজন্ত বৰা, লাইভলা বেবি থাকিলে নিশ্চয়চোন নাই ব'লা যাওঁ। টিকেটকে উঠিলে নে? চৰকাৰী মিটিং এটেণ্ড কৰিবলৈ আহিছিলোঁ। এয়া অফিচৰ অচুক। নিজকে সুস্থ ৰাখিবৰ বাবে এয়া পুৱাবেলা, ভাটিবেলা শাৰীৰিক অনুশীলন জীয়াই থাকিব লাগিব। এয়া 200 মিটাৰ প্ৰেক্টিছ কৰি আছোঁ। পিছপৰাত নাই, আগুৱাই যাব লাগে।
মই সকলো পাৰোঁ, সকলো পাৰিবই লাগিব, এই মনোভাৱেৰে আগবাঢ়িব লাগিব, হয় নহয়? চকুৰ পানী শুকুৱাই পেলালোঁ আৰু পিছলৈ চোৱাৰ এতিয়া সময় নাই। জীৱন যুঁজৰ এই যুঁজখনত নিজকে সবল কৰি ৰখাৰ এক অহৰহ প্ৰচেষ্টা মোৰ। আজি মই দেখুওৱাৰ দৰে বনাবচোন, খুব মজা হয় খাবলৈ। আলু দেখিছে নাই, একদম মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। পিঁয়াজ সৰহকৈ দিব, ডাঙৰ এটা দিব, কেপচিকাম দিব এনেকৈ। এতিয়া যিহেতু স্প্ৰিং অনিয়ন আছে গতিকে দিব। তাৰপিছত এইটো গৰম মছলা মই ইয়াত ভৰাই থৈছিলোঁ খালী বটল এটাত, চিলি ফ্লেক্স, ধনিয়া, জিৰা, বেচন লাগিব, তাৰপিছত ধনিয়া পাত আৰু কৰ্চ ক্ৰীম। গতিকে বনাব অলপ। প্ৰথমতে কি কৰিব, এই গোটেইখিনি মিক্স কৰিব নহয়, ইয়াত এই বেচনখিনি ঢালি দিব। তাৰ পাছত হালধি ঢালি দিব, হালধি দিয়ক। গোটেই মছলাখিনি আপুনি ইয়াতে আগতে মিক্স কৰি ল'ব। মছলাখিনি গোটেইখিনি দিলোঁ, নিমখ দিলোঁ, দি এতিয়া এইখিনি ভালকৈ ইয়াতে মিক্স কৰি ল'ব। আপুনি হাত ইউজ কৰিব, হাতখন ইউজ কৰিলে ভাল, চবতে ভালকৈ কোট হৈ যাব। এইখিনি তলতে মিক্স কৰি ল'ব। তেল গৰম হ'ল, তেলত প্ৰথমতে জিৰা কেইটামান দি ল'লোঁ, দি এতিয়া মই গোটেই মিক্সাৰটো ঢালি দিম। এতিয়া মিডিয়াম ফ্লেমত অলপ দেৰি ভাজক। চাব বেচন দিয়াৰ কাৰণে লাগি যাবও পাৰে। প্ৰথমতে 2 মিনিটমান ভাজি ল'ব মিডিয়াম ফ্লেমত, তাৰপৰা ফ্লেমটো ল' কৰি ঢাকোন মাৰি লাহে লাহে সিজিব দিব। দেখিছে নাই, একদম এটা ৰঙচুৱা কালাৰ আহি গ'ল। মানে বেচনখিনি যদি ভালকৈ ভাজ নাখায়, কেঁচা কেঁচা গোন্ধ আহিব, বেয়া পাব খাবলৈ। তেতিয়া অলৰেডি মোৰ সিজিলে, কিন্তু তথাপিতো মছলাখিনি অকণমান ভালকৈ লাগিবৰ কাৰণে ইয়াত মই প্ৰায় আধা কাপতকৈ কম পানী দিম। একদম এনেই জাষ্ট মিক্স কৰিবৰ কাৰণে আধা কাপতকৈও কম। এতিয়া ক্ৰীম দি দিলোঁ, দেখিছে নহয় ক্ৰীমখিনি। আচলতে দৈও দিলেও হয়, মোৰ ওচৰত ক্ৰীম আছিলে গতিকে মই ক্ৰীম দি দিলোঁ, দেখিছেনে? অলপমান কষ্টুৰি মেথি এয়া দি, তাৰপিছত আৰু ফাইনেল গাৰ্নিচিং ধনিয়া, একদম পূৰা ধনিয়া দি দিছোঁ। গতিকে হৈ গ'ল। লুচিৰ লগত খাওক, পাৰঠাৰ লগত খাওক, ৰুটিৰ লগত, ভাতৰ লগত বৰ টেষ্ট নাপাব। ঠিক আছে, আজি কেনেকুৱা পালে খাই জনাব, ঘৰত এবাৰ ট্ৰাই কৰিব। আপুনি ক্ৰীম নহ'লে দৈ দি বনাব পাৰে। দৈখিনি ভালকৈ ফেটি ল'ব, টেঙা বৰ বেছি টেঙা দৈ নিদিব।
सुहानी है मेरी जान रुत ये सुहानी है कि सर्दी से डर कैसा संग गर्म जवानी है कि सर्दी से डर कैसा संग गर्म जवानी है। छोटे झरने हैं कि झरनों का पानी छूके कुछ वादे करने हैं। झरने तो बहते हैं कसम ले पहाड़ों की जो कायम रहते हैं। खिले खिले फूलों से भरी भरी वादी रात की रात में किसने सजा दी। लगता है जैसे यहाँ अपनी हो शादी, लगता है जैसे यहाँ अपनी हो शादी। क्या गुल बूटे हैं पहाड़ों में ये कहते हैं, परदेसी तो झूठे हैं। हो हाथ है हाथों में ये रास्ता कट ही गया इन प्यार की बातों में। दुनिया ये गाती है सुनो जी, दुनिया ये गाती है कि प्यार से रसता तो क्या जिंदगी कट जाती है, कि प्यार से रसता तो क्या जिंदगी कट